জনাইছোঁ বিশেষ জৰুৰী হোৱাৰ বাবে আজি পুনৰ এই সন্ধ্যা লাইভটো দিছোঁ। মানে আজি আমাৰ যিটো পৰিস্থিতি হ'ল আপোনালোকক কি ক'ম, মানে ইমানেই বেছি ভক্ত আজি আমাৰ মন্দিৰত নধৰা অৱস্থা। প্ৰথম আমাৰ অসুবিধাখিনি আপোনালোকক মই জনাব বিচাৰিছোঁ। প্ৰথম কথা, ভক্তসকলে ধৰক শৰাই আনিছে, কুঁহিয়াৰ, কল, কুঁহিয়াৰ, নৈবেদ্য সকলোখিনি লৈ শৰাই আনিছে। আগতে ময়ে কৈছিলোঁ যে ঘৰৰ পৰা শৰাই আনিব, বুট মগু তিয়াই আনিব, ইয়াত শৰাই আমাৰ শুকান প্ৰসাদ দিয়া নহয়। সেইধৰণে আমাৰ সদায় শৰাই দিয়া হৈছিলে। কিন্তু এতিয়া আচলতে এনেকুৱা হৈছে, আজি গোটেই দিনটো আমাৰ যিটো পৰিস্থিতি, হয়তো আজি যিসকল ভক্ত আহি গৈছে তেখেতসকলে দেখিছে, দেখি নিজে হয়তো গম পাইছে আজিৰ পৰিস্থিতিৰ কথা। ভক্ত আমাৰ যিহেতু ইয়াত জেগা বহুত কম, মন্দিৰ ভাগ আমাৰ বনাই হোৱা নাই, আমি মন্দিৰ ভাগ বনামহে, বনাবলৈ আমি যা যোগাৰ কৰি আছোঁ। কিছুদিনতে আমি মন্দিৰ ভাগ বনাবলৈ আৰম্ভ কৰিম। এতিয়া আমাৰ বৰ্তমানৰ সমস্যাটো হৈছে আমাৰ জেগা চাই ভক্ত বেছি। ভক্তসকলে মূৰত টুকুৰিত প্ৰসাদ, নাৰিকল, কল, কুঁহিয়াৰ লৈ ঘণ্টা ঘণ্টা ইয়াত ৰ'বলগীয়া হৈছে, যিটো আমি প্ৰত্যক্ষ কৰিছোঁ। কিন্তু আমাৰ এনেকুৱা ধৰণৰ ব্যৱস্থা নাই যে আমি লগালগ তেওঁলোকক আজৰাই দিব পাৰোঁ। সেইকাৰণে যিটো বস্তুৰ সুবিধা হয় মই আচলতে সেইখিনি আপোনালোকক জনাব খুজিছোঁ। বাকী আপোনালোকৰ সকলো নিজৰ কথা। প্ৰথম কথা হৈছে অগ্নিনাভ শিৱ মন্দিৰত মই আপোনালোকক আৰম্ভণিৰ পৰাই কৈ আহিছোঁ যে এই মন্দিৰ ভাগত প্ৰথম মই ঘৰুৱাভাৱে আৰম্ভ কৰিছিলোঁ, নিজে স্থাপন কৰিছিলোঁ, নিজ হাতেৰে বাবাক মই স্থাপন কৰিছিলোঁ। স্থাপন কৰাৰ পিছত মই খুব ভাল পাওঁ, ৰাইজৰ কাম কৰি ভাল পাওঁ, মানুহৰ ভাল হোৱাটো মোৰ ভাল লাগে। তাৰপিছত সেইভাগ মন্দিৰ নহয়, তেতিয়া এটা ভেটি আছিলে, সেই ভেটিটোতে পূজা কৰি বাবাক জাষ্ট এটা তুলসী ভেটি, মই কাহিনীৰ পৰা কৈ দিছোঁ আপোনালোকক, বুজি পাব মোৰ মনৰ কথাটো। আৰু আজি ইমান বছৰ ভক্ত আহিছে, পুৰণা যিখিনি মোৰ মন্দিৰ ভাগৰ ফলোৱাৰ্ছ আছে এই পেজটো, সেই সকলো খুব ভালকৈ জানে কথাটো। এইটো থৈ লওঁ কওঁ, তেতিয়া বেছি ভাল হ'ব, মোৰ হাতটো বিষাই গৈছেগৈ। মানে কথাটো এনেকুৱা, যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া চাকি মই ৰাজহুৱাভাৱে এগছ চাকি দিছিলোঁ। ভক্তসকলৰ মানে কোনো স্বাৰ্থ নাছিলে মোৰ, একদম নিস্বাৰ্থ। মানে এনেকুৱা আছিলে, ইয়াত বন্তি দিওঁ, মোক কোনোবাই যদি কয় যে বা মোৰ হৈ এগছ চাকি দি দিবচোন, মোৰ আমুকটো প্ৰব্লেম হৈছে, মই মানে কোনোদিন অৰিহণা এটাও নিবিচাৰোঁ, এক প্ৰকাৰ এটা অৰিহণা নিবিচাৰোঁ। খুব চাকি দিওঁ, তেতিয়া মানুহ সফল হয়। তাৰপিছত এনেকৈ দিওঁতে গোটেই কাহিনীটো কৈছোঁ, আমাৰ আজিৰ পৰিস্থিতিটো বুজ ল'বৰ কাৰণে কথাখিনি কৈছোঁ। তাৰপৰা এনেকুৱা আছিলে, চাকি দিওঁ, কোনোবাই যদি মোক কয় বা মোৰ এনেকুৱা এটা প্ৰব্লেম হৈছে, মোক যদি কেতিয়াবা ইয়াতে মন্দিৰতে আহি 100 টকা এটা দি থৈ যায়, বিশ্বাস কৰক 100 টকাটোত মই মোৰ নিজৰ খৰচত ফল মূল আনি, মই এনেকুৱা বাবাক পুজি ভাল পাওঁ, মানে মই প্ৰাৰ্থনা কৰি ভাল পাওঁ। 100 টকাত কিবা হয় জানো? কোনো কাৰণত নহয়। 100 টকা এটা চাকি দিবলৈ দি থৈ যায়। মই কিন্তু সেই 100 টকাটোৰ পৰা ধৰক বুট মগু বা ফল কিবা কিনিলোঁ, বাকী মই মোৰ নিজৰ খৰচত পইচাৰে ফল মূল বা প্ৰসাদৰ বস্তুখিনি কিনি মই ধুনীয়াকৈ এখন শৰাই দিওঁ সেই মানুহজনৰ নামত। মই ভাবোঁ তেওঁ ছাকচেছ হওক। চাকি দিওঁ, মোক কোনোদিন চাকিৰ কাৰণে পইচা মই নিবিচাৰোঁ, মই নিস্বাৰ্থভাৱে মই চাকি দিওঁ, বহুত চাকি দিওঁ। মই আগত কৈছোঁ আপোনালোকক 40-50 গজলৈকে মই চাকি দিওঁ। শেষত এনেকুৱা হ'ল, ভক্তসকলে মোক সৰু সৰু কথাত দাঁতত ভাতটো লাগিলেও কোৱা নিচিনা হ'ল যে বা শিখাবা মোৰ এগছ চাকি দিব। শেষত মই কান্দি বাবাক প্ৰাৰ্থনা জনাই পেলাই কৈছিলোঁ, বাবা মই নোৱাৰিম, আৰু মোৰ মানে এনেকুৱা হয় যেতিয়া ভক্তই মোক কিবা এটা কয় মই কৰিব নোৱাৰোঁ। যেনেকৈ মানুহে কান্দিব নোৱাৰিলে কষ্ট পায়, মোৰ ডিঙিটো বিষায়, কান্দিব নোৱাৰোঁ, বহুত কষ্ট পাওঁ তেতিয়া। বাবাক এদিন কান্দি মই জনাইছোঁ, বাবা মোক আৰু এইটো নিদিবা দায়িত্ব, মাত্ৰ মই এগছি চাকি দিম, ৰাজহুৱা চাকি,
আৰু সেই ৰাজহুৱা চাকি গছতে এনেকুৱা এটা তুমি শক্তি দিয়া যাতে ৰাজহুৱা চাকি গছত ভক্তই সেৱা লৈ পেলাই আশীষ পায়। সেইধৰণে মই জনাইছিলোঁ। তাৰপাছত জনোৱাৰ পিছত মই বাবাক কওঁ যে এই চাকি গছতে ভক্তই সেৱা ল'ব আৰু তুমি বাবাক ভক্তসকলক তুমি আশীষ প্ৰদান কৰিবা। তাৰপিছত এই প্ৰচেছটোৰ পৰা মই আঁতৰি আহিবলৈ মোৰ প্ৰায় 2 বছৰ লাগিছিলে, কাৰণ মোৰ মন